মাছ লাগিব নেকি মাছ? এই মাছ ও মাছলা চাই পেলা যাত্ৰা ভাল হ'ব যেন পাইছোঁ আজি প্ৰথম কাষ্টমাৰ কি মাছ আছে খুৰা ৰৌ মিৰিকা আৰু কুঁহি আছে খুৰা মাছ কিমান দিম ঐ মাছ তাজা হৈ আছে নে অঁ খুৰা তাজা মানে খুৰা ঘৰৰ পুখুৰীৰ মাছ একদম পুৰা জিন্দা হৈ আছে হাত কলা জিন্দাটো ময়ো হৈ আছো সেইবুলি কিবা তাজা হৈ আছো নে চুগাৰ প্ৰেছাৰ ডায়েবেটিছ গোটেইখানা একেবাৰে আগুৰি ধৰিছে তাতে আকৌ এইডাল কেইদিন হৈছে মাছ চিনি পোৱা আমি মাছৰ কাঁইট দেখিলেই মাছ চিনি পাওঁ সি মোক মাছৰ কথা শিকায় ঐ মুখলৈ কি ভেবা লাগি চাই আছ চাওঁ মাছ উলিয়া চাই লওকচোন খুৰা কোনটো ল'ব ৰৌ মিৰিকা কুঁহি গোটেইকেইটাই আছে খুৰা কোনটো দিম চাওকচোন এই ৰৌটো উলিয়া বৰ্তাইটো ৰৌ মাছ নহয় কুঁহিহে জানো কিন্তু তহঁতৰ মই ঠগ বাজিবোৰ জানো নহয় দে কুঁহি 1.5 কেজিকে দে অঁ খুৰা এই ৰ আমাৰ বংশৰ আকৌ এটা পৰম্পৰা আছে আমি মাছৰ পেটত কণী থাকিলেহে মাছ খাওঁ কণী আছে নাই মাছত খুৰা আমি মাছ ওজন কৰিহে বেচোঁ আল্ট্ৰাচাউণ্ড কৰি নেবেচোঁ নহয় ঐ পোৱালি তই বেছি কথা ক দেই কিলো কিমান খুৰা কুঁহি এতিয়া 180 টকাকৈ দি আছোঁ 150 টকা দিলে খাওঁতা নাই ঘৰত দি যায়হি খুৰা বেয়া নাপাব এয়া মোৰ ঘৰৰ পুখুৰীৰ মাছ 180তকৈ তলত 1 টকাও দিব নোৱাৰিম এই 150 টকা দিওঁ দিয় যদি দে নহ'লে যা বেয়া নাপাব খুৰা বহনীয়ে হোৱা নাছিলে পৰা হ'লে দিলোঁ হয় 180 টকা লাষ্ট লাগিবই দিয় যদি দে নহ'লে যা বেয়া নাপাব খুৰা তেতিয়াহ'লে মই যাবগৈ লাগিব যা ঐ খুৰা ৰচোন ৰ তোৰ নামটো কিয় অঁ মোৰ নে জ্যোতিষ্মান বৰা অঁ তই দেখোন অসমীয়া ল'ৰা হেৰ' অসমীয়া ল'ৰা হৈ এনেদৰে ৰাস্তাই ৰাস্তাই মাছ বেচি ফুৰিবলৈ লাজ পোৱা নাই লাজ লাগিবলৈ খুৰা মই চুৰ কৰিছোঁ নে ডকাইত নে ক'ৰবাত ড্ৰাগছ বেচি ফুৰিছোঁ হেৰ' তোক দেখিলে মাছ বেপাৰীৰ নিচিনা নালাগে এতিয়া মই মাছ বেচিবলৈ আহোঁতে গায়ে মই বোকা এসোপা সানি আহিলে হ'ব আৰু এনেকৈ ৰাস্তাই ৰাস্তাই মাছ বেচি থকাতকৈ কিবা কোম্পানী চম্পানীটো সোমাব পাৰ ঠিকেই কৈছে পাৰিলোহেঁতেন আচলতে এই ব্যৱসায়টো আৰম্ভ কৰা মোৰ 6 মাহমানহে হৈছে তাৰ আগলৈকে মই মিউজিচিয়ান আছিলোঁ খুৰা মিউজিচিয়ান বুজি পায় নহয় গায়কৰ লগত যে বজায় কিন্তু যোৱা 2 বছৰে পৃথিৱীৰ যেতিয়া অসুখ হ'বলৈ ল'লে তেতিয়াৰ পৰা সকলো সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল আৰু অনুষ্ঠানবোৰ বন্ধ হৈ যোৱাৰ পাছৰে পৰা আমাৰ নিচিনা খাটি খোৱা মানুহবিলাকৰ অৱস্থা নাইকিয়া হ'ল লগৰ 2টামানেতো ডিপ্ৰেশ্যন সহ্য কৰিব নোৱাৰি ছুইচাইড পৰ্যন্ত কৰি দিলে কিন্তু মোৰ কপাল ভাল আছিল ঘৰৰ পাছফালে ককাৰ দিনৰ পুখুৰীটো আছিল এতিয়া তাতে মাছ কেইটামান পুহি সেই মাছ বিক্ৰী কৰি নিজেও চলিছোঁ আৰু ঘৰখনকো চলাইছোঁ অঁ আৰু এটা কথা আপুনি লাজ লগা কথা কৈছিল নহয় অঁ লাজ মোৰ লাগে লাজ তেতিয়াহে লাগে যেতিয়া আপোনাৰ নিচিনা মানুহবোৰে 10 টকা এটাৰ কাৰণে আমাৰ লগত দৰদাম কৰি তৰ্ক কৰে তেতিয়া মোৰ লাজ লাগে খুৰা অনুৰোধ কৰিছোঁ বহুত কষ্ট কৰি নিজৰ মন মগজুক কৰ্মমুখী কৰি তোলাৰ চেষ্টা কৰিছোঁ যদি উৎসাহ দিব নোৱাৰে দুৰ্বল কৰি ভাঙি পেলাবলৈও চেষ্টা নকৰিব আহিছোঁ দিয়ক ই বাৰু মোক লাজ দি গ'ল নেকি গোটেইটো একেবাৰে অসমীয়া সন্দীপ মহেশ্বৰী মহৎ লোকৰ বাণী দি থৈ যায় আমি অসমীয়া নহওঁ দুখীয়া ই বৰ ভাল সময়তে ফোন কৰিলেও হেল্ল' ইছমাইল ঐ আলহী আহিছে ঘৰত মাছ আধা কিলো দি যাবিচোন আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব